Welcome and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনালো। এয়া দেখিছেনে মই কি বনাব খুজিছো আজি ইয়া মিছা মাছ যেটো মই খাই খুব ভাল পাওঁ হেতু ৰেচিপি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাৰ লগত মই ইয়া বিলাহী 4টা কাটি লৈছো, দুটা সৰু সৰু সাইজৰ পিয়াজ কাটি লৈছো, তাৰ পিছত ইয়া আদা নহৰু জলকীয়া একেবাৰে থেতেলিয়াই লৈছো। ইফালে মই মাছ ফ্ৰাই কৰিছিলো যে হেয়া কেৰাহীটো মানে অলৰেডি গৰম হৈ গ'ল। সো ইয়াতে মই এতিয়া পিয়াজ দিম। সো ভিডিওটো স্কিপ নকৰাকৈ চাই গৈ থাকিব একেবাৰে শেষলৈকে। আদা নহৰু দি দিলোঁ মানে আদা নহৰু দি মানে এতিয়া ভাজি আছোঁ। একেবাৰে চিম্পল ৰেচিপি। তো আপোনালোকে নাহাঁহিব কি দেখাইছে বুলি, মই যেনেকুৱাকৈ বনাই খাওঁ তেনেকুৱাকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ইয়াতে মই একো মছলা এড নকৰোঁ, অকল জালুক আৰু অলপমান জিৰা বটা মানে ঘৰতে বটি থৈ দিওঁ মই বেছিকৈ কাৰণে, সেইটোকে দি মানে এনেকুৱা কিনা মছলা ব্যৱহাৰ নকৰোঁ, অকল জিৰা আৰু মানে কিনাই দিছোঁ তথাপিও ঘৰত মানে বনাই লোৱা নিজে বটি লোৱা, সেই গতিকে কিনা পেকেটৰ বুলি নকওঁ আৰু। বৰ্তমান মই নিমখ দি দিছোঁ, ইয়াতে সোৱাদ অনুসৰি নিমখটো দি ল'ব। তাৰপিছত ইয়াতে মই এতিয়া হালধি এড কৰিম। ইয়া ৰঙচুৱা হৈ উঠিলে এতিয়া মই বিলাহীটো দি দিম। আৰু চাওকচোন ইয়া মোৰ ফুলবোৰ অৱস্থাই নাই, মানে কিচেন ৰুমৰ লগত এটাচ হয় মানে এইটো হ'ল। এতিয়া বিলাহী দি আছোঁ। এতিয়া ঢাকি দিম। আপুনি খাই ভাল পাই জনাব দেই। আমাৰ মাজে মাজে লাগি দিছোঁ যে বিলাহী গেলিব হ'ল। আৰু ইয়াতে মই এতিয়া অলপমান জালুক আৰু জিৰা এড কৰি দিছোঁ। মানে বিলাহীটো সম্পূৰ্ণকৈ গলিয়ে গ'ল, মানে মাজে মাজে লাৰি দিব সেনেকুৱাকৈ। এটা কথা মই ক'ব খুজিছোঁ, হেতাটো বোলে এনেকুৱা কৰিলে মানে বোলে কাজিয়া হয়। মই এটা মানে চোৱাতে গম পাইছিলোঁ, মানে এজন ইউটিউবাৰৰ ভিডিঅ' চাওঁতে গম পাইছিলোঁ। চ' আপোনালোকে জনাবচোন হেতাটো এনেকৈ মাৰিলে মানে কাজিয়া হয় নে নহয় বুলি। মইতো এনেকুৱাকৈ মাৰোঁ আৰু এতিয়া গম পাই ফালে মানে কোনে কোনে এয়া মিছা মাছ খাই ভাল পাই জনাব দেই। মোৰ হ'লে বহুত প্ৰিয়, আপোনালোকৰ প্ৰিয় হয়নে নহয় নাজানো। কেইটামান অলপ বেলেগ মাছো আছে, মানে মোৱা মাছ আছে আৰু এইটো কি মাছ বুলি কয়, শিঙি মাছ নেকি, মিক্স আছে। মই এতিয়া পানী দি দিম, হৈ যাব মোৰ এইখিনি পানীয়ে বহুত যথেষ্ট। যেতিয়া উতলিব তেতিয়া মই মাছটো দি দিম। বৰ্তমান এয়া বিলাহীটো পূৰা উতলিলে দেই একদম। তাৰপিছত এতিয়া মই ইয়া মাছখিনি দি দিওঁ ইয়াতে। কোনে কোনে এনেকৈ খাই জনাবচোন দেই, মই বহুত ভাল পাওঁ। এতিয়া অলপ মানে ৰসখিনি অলপ কমিব দিম। তাৰপিছত মোৰ চব্জি ৰেডি। টেষ্টি ডিনাৰ কৰেংগে আজ হম। নাখাওঁ, এই মিছা মাছ খাই বহুত ভাল পাওঁ, গতিকে মিছা মাছ আনিছে। ফাইনেলি এয়া মোৰ চব্জি ফুল ৰেডি হৈ গ'ল, মানে अभी खाने के लिए तैयार है। एया मोर सब्जी पूरा रेडी हो गल। इया मजा मजा यम्मी यम्मी खाबले पाम आरो इया फाइनली रेडी हो गल। এই আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিব ন, তেওঁলোকে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোকক বহুত বহুত বেছি ধন্যবাদ। আৰু নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখি এতিয়ালৈ শুভৰাত্ৰি। চ' বাই বাই, টেক কেয়াৰ।